Hey guys, মই কামনি মোৰ চেনেল আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি আছোঁ সোণপৰাত, ইয়াত ৰখি আছোঁ। আমি এফালে যাব ওলাইছোঁ, ক'ত যাব ওলাইছোঁ, ক'ত গৈ আছোঁ আপোনালোকক দেখাই গৈ থাকিম। আৰু মোৰ লগত আছে এয়া দীপ ভাইটি। নমস্কাৰ। দীপদা ব্লগৰ একদম এইবাৰ পুৰা পপুলাৰ হৈছে। শ্বৰ্ট ফিল্ম চাব সকলোৱে চাব। আৰু নিউ শ্বৰ্ট ফিল্ম আহিব এওঁৰ লগত চাব দেই সকলোৱে। আৰু এতিয়া মোৰ ৰোলটো ইমান বেয়া, একদম বেয়াকৈ কোনো কমেণ্ট নকৰিব আকৌ দেই। বেয়া নাই, আমিও বেয়া ৰোল কৰিছোঁ, ভাল ৰোলো কৰিছোঁ, বেয়া ৰোলো কৰিছোঁ। গতিকে ৰোলটো বেয়া বুলি যে মানুহজন বেয়া বা মানুহজনে বেয়া সেইটো নহয়। আমি এইখন দোকানতে মিঠাই লৈ লৈছোঁ আৰু মিঠাই লৈ মেলি যাম আৰু ক'ত গৈ আছোঁ দেখাই গৈ থাকিম, আপোনালোকক চাই থাকিব। এয়া ৰশ্মিকৰ ঘৰ সুধি চলি আছিলে নাতিনীয়েকৰ, আমি পাই গৈছোঁ এতিয়া। আৰু এতিয়া আমাৰ হিৰোটো সুধি পেণ্ডেল দি থৈ দিছে যেন পাইছোঁ। বাকী দেখাই থাকিব, চাই থাকিব। আমি ৰশ্মি কোঁৱৰৰ ঘৰত আহি বহি আছোঁহি। এয়া আমাৰ মোবাইলটো পিটিকি টিক টাককৈ মোবাইলটো টিপে আৰু একদম লগালগ ভ্লগ দিয়ে তোমাৰ পাতাই নাপাওঁ। আৰু ডেইলি ভ্লগ ক'বা একদম আমি মানে ভাবি থাকোঁ ভিডিঅ' বনাওঁ কেনেকৈ এডিট কৰোঁ ভাবি থাকোঁ। ই মানে একেদিনাই লগালগ। মোনো চিনি পাইছে ন সকলোৱে, ভিডিঅ'ত দেখিয়ে থাকে আৰু। হাই, আমাৰ বোৱাৰীজনী ৰশ্মি কোঁৱৰ বা বোৱাৰী। শুলে নেকি? শুবলৈ লাগে, তাই কান্দিছে আকৌ। অঁ, তুমি গালত কি লগা লাগিব ফাকুৱাই নেকি? হলি চলি বুলি মায়ে লিপষ্টিক লগাই দিছে। এয়া মনুহঁতৰ লখিমীজনী ধৰি দিলে চোৱা না, মৰম লগা হাতখন এনেকৈ ধৰি দিছে মোক। আৰু এই যে ৰশ্মি কোঁৱৰ বাৰ বোৱাৰীকজনী মোৰ লগৰ এজনী মানে ভণ্টি হৈছে। এই নাম মুনু আৰু বাৰ নাম কি আছিলে চুমি। চুমি মই আমি একেলগতে হাইস্কুলত পঢ়িছিলোঁ। পূৰা মানে ফূৰ্তি চূৰ্তি কৰিছিলোঁ আৰু তেতিয়া। আৰু ভণ্টিজনীকো তেতিয়াৰ পৰাই চিনি পাওঁ। আমি এনেই শিমলুগুৰিত লগ পাই থাকোঁ কেতিয়াবা। এদিন পাৰ্লাৰতে লগ পাইছিলোঁ, প্ৰথম বিয়া এবাৰ লগ পালোঁ আৰু ন, তাৰপৰা নাই পোৱা বহুত দিনৰ লগ পাইছোঁ। আৰু দেখিবলৈ কিন্তু ধুনীয়া হ'লা আকৌ মৰম লগা হ'লা। ৰশ্মিকৰ বাৰ ঘৰত এয়া চাহ খাব দিছে, তাকে অলপ দেখাই দিলোঁ। আমি এতিয়া এয়া ৰশ্মিকৰ বাৰ ঘৰত উপস্থিত, চাহ তাহ খাই মেলি আৰু খতম কৰিলোঁ, লাষ্টত দেখাব বোলো। এয়া আমাৰ দীপে খাই মেলি। আৰু এয়া ৰশ্মিকৰ বাৰ ল'ৰা ডাঙৰ মনুৱেন প্ৰীতম বুলি আছে। সৰুকৈ কিবা কিবি সৰু শ্বেয়াৰ কৰি থাকোঁ, যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে চাব পাৰে। বাচ্ছা এটা হৈছে, সকলোৱে মানে প্ৰাৰ্থনা কৰিব চাব। তাৰ কাৰণে মানে তাই হয়, একচুৱেলি তাৰ নহয়, তাৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু আশীৰ্বাদে মেইন বস্তু। ভালে কুশলে দিনবোৰ আগুৱাই যাব পাৰে। আৰু মোৰ চেনেলটো জানে চবেই। আৰু যদি কোনোবাই যদি মোক চিনি পাইছে বা আমাৰ যদি ভিডিঅ' চাই প্লিজ কমেণ্ট কৰিবচোন। তাৰমানে কি হয়, যদি ক'ৰবাত কমেণ্ট এটা পাওঁ যে আপোনাৰ ভিডিঅ' চাওঁ ভাল লাগে, এনেই ভাল লাগিছে যে অসমখনত ইমান কোটি কোটি লাখ লাখ মানুহৰ ভিতৰত মোৰ ভিডিঅ' কোনোবাই চাই মানে, তো সেইকাৰণে কমেণ্টটো কৰি দিব যদি পাৰে, যদি চিনি পাইছে তেতিয়া। বহুত ভাল লাগিলে ইহঁতি যে আহিলে, মানে কালি ফোন কৰিছিলে, টাইমটো ইমান সময় যাম, তো মই মানে উৎকণ্ঠাৰে ৰৈ আছোঁ কেতিয়া আহিব, সিহঁতি কেতিয়া পাবহি। যেতিয়া নতুনকৈ কাৰোবাক এনেকৈ লগ পাওঁ, আচলতে আমাৰ জীৱনটো এনেকুৱা, দিনত আমি প্ৰতিটো দিনতে বেলেগ বেলেগ মানুহৰ লগত চা চিনাকি হওঁ, তেনেকৈ জীৱনটো আগবাঢ়ি যাওঁ। আৰু ভাবিলোঁ সিহঁতকো তেনেকৈ আহক, আহিলে বহুত বেছি ভাল লাগিলে। আৰু বাজনী ইমান মৰমীয়াল, কথা বতৰা একদম মানে ক'ৰবাত যেন আমি ভাষণ দি থকা তেনেকুৱা টাইপৰ আৰ্টিষ্ট কিবা কৰি থকা তেনেকুৱা নিচিনা লাগিলে। কথা বতৰা বেছি কৈছে নহয় আৰু মৰম লগা, দেখিব দিছে কিমান মৰম লগা। এটা দুটা পুতেকৰ মাক বুলি নকয়, নাতিনীয়েক হৈ গ'ল, কিন্তু এওঁ মানে বহুত জীয়ৰী হৈ আছে দেই। তুমি বহুত বেছি মৰম লগা আৰু কথাবোৰ মৰম লগা, মৰম দিব পৰা। আচলতে আমাক বেলেগ কিবা থাকক বা নাথাকক, কিন্তু এই সম্পত্তিটো লাগে যে আমি আনক যাতে মৰম দিব পাৰোঁ, হহুৱাব পাৰোঁ, ভালকৈ সকলোৰে লগত মিলি থাকিব পাৰোঁ। তাইৰ চেনেলটোত মৰম দিব, আপোনালোকে মৰম দিয়ে আছে। আৰু যিসকলে নতুনকৈ আজি চাইছে সেইসকলেও মৰম দিব, আৰু তাইকো এনেকৈ আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। মই ফাৰ্ষ্ট বা চেনেলটো যেতিয়া চাইছিলোঁ, মৰমীয়াল ইমান মানে ভাল লাগিলে। মই সেইদিনাখনিৰ পৰা সদায় চাওঁ, ইমান মৰম মানে শাহু বোৱাৰীৰ মাজত যিখিনি মৰম, এওঁৰ মাজত সেইখিনি গোটেইখিনি মানে দেখা পাওঁ। সেই তাকে দেখিয়ে ভিডিঅ'বিলাক মই চাই গ'লোঁ। এতিয়া মানে
এবাৰ লগ কৰোঁ বুলি ভাবিলোঁ মানে মুখৰ আগত দেখা আৰু ভিডিঅ'ত দেখা বহুত পাৰ্থক্য নহয় সেইকাৰণে এবাৰ লগ কৰি লওঁ বুলি আহি গ'লোঁ আৰু এতিয়া বাজনীক লগ চগ পাই খাই বৈ মেলি আহিলোঁ আৰু সেইখন গাড়ীখন যে ৰখি আছে সেইটো হৈছিলে বাৰ ঘৰটো এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আমি দুটা খোজকাঢ়ি গৈ আছোঁ গৈ আছোঁ এতিয়া খোজকাঢ়ি গৈ আছোঁ অকণমান আগত মেজিক পাম তাৰপিছত মেজিকত উঠি আৰু ঘৰলৈ যামগৈ এতিয়া আমি আহি চোনপৰা পালোহি এতিয়া ঘৰলৈ যামগৈ আৰু বাই বাই দি দিব লাগিব আৰু ন বাই বাই আকৌ লগ পাম মনত পৰিব যাওঁগে পৰিব কেলে নপৰিব ভাল লাগিলে নাই ভাল লাগিল বহুত ভাল লাগিল ইমান টাইম লগত থাকি ভাল লাগিলে পুৰাই ভাল লাগিলে অলপ নহয় ঠিক আছে তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰি দিবলৈ আহিছোঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল নালাগিলেও কৰি দিব আৰু সকলো ইমান কষ্টকৰ ভিডিঅ'বিলাক বনাওঁ আপোনালোকলৈ আৰু মৰম দিব অলপ আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই